মোৰ বাইদেউহঁতৰ স্কুলীয়া ল'ৰা ছোৱালীবোৰৰ লগত শিক্ষামূলক ভ্ৰমণলৈ গৈছিলোঁ আৰু জানুৱাৰী মাহ বুলি খানা এটা খালোঁ। তাকে আপোনালোকলৈ আগবঢ়াইছোঁ ভিডিঅ'টো জানুৱাৰী মাহৰে হয়, কিন্তু এডিটিং কৰাত দেৰি হ'ল আৰু সেয়েহে আপলোড কৰিব মই নোৱাৰিলোঁ। এতিয়া আপলোড কৰিছোঁ। আমি ধেমাজি জিলালৈ গৈ আছোঁ, পোৱাগৈ নাই। আমি বগীবিল দলঙৰ ওপৰেদি গৈ আছোঁ। এয়া চাওকচোন, ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। আমি এতিয়া পালোহি ধেমাজি জিলাৰ কাঁই নদীৰ পাৰত পাৰ্টি খাম। কাঁই নদী ধেমাজি জিলাৰ প্ৰাণকেন্দ্ৰস্বৰূপ, কিন্তু এই কাঁই নদীয়ে বাৰিষা কালত ভয়ংকৰ ৰূপ লয়। এতিয়া আমি পালোহি আৰু সকলোৱে একেলগে বহি চাহ তাহ খাই ল'লোঁ, লগতে জিৰাই ল'লোঁ। আৰু এইফালে খানা বনাবলৈ ঠিক কৰিছে, জুই ধৰিছে। লগতে এইবোৰ শাক পাচলি, মাছ মাংস ৰেডি কৰি লৈছে আৰু
মই গাৰো ড্ৰেছ পিন্ধি চেলফি মাৰিলোঁ আৰু অকণমান ভিডিঅ' কৰি সাঁচি ৰাখিলোঁ।